Hello dosto, welcome back to my channel Uliptas Vlog. Dosto, আজি মই আপোনালোকক তামিলনাডুৰ এজন নাপিতৰ বিশাল মনোবৃত্তিৰ পৰিচয় দাঙি ধৰিবলৈ বিচাৰিছোঁ। এই তামিলনাডুৰ নাপিতজনে কেনেকৈ নিজৰ চেলুনত লাইব্ৰেৰী বনাই মানুহক উপকাৰ কৰিছে। তো দোস্তো, আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। দোস্তো, এই যে মই কৈছিলোঁ, সেই তামিলনাডুৰ নাপিতজনে নিজৰ চেলুনত টিভিৰ সলনি লাইব্ৰেৰীৰ ব্যৱস্থা কৰিছিল, যিয়ে তেওঁৰ চেলুনত আহি এখন কিতাপ পঢ়ে তেওঁক 30% ডিসকাউন্ট দিব বুলি নাপিতজনে কৈছিল। দোস্তো, ইয়াৰ পৰা অনুপ্ৰাণিত হৈ ময়ো মোৰ ঘৰত এটা সৰুকৈ লাইব্ৰেৰী সাজিছোঁ আৰু মহামাৰীৰ সময়ত কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিছোঁ। আপোনালোকেও কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলক আৰু আনকো উৎসাহিত কৰক। দোস্তো, মোৰ এই লাইব্ৰেৰীত হোমেন বৰগোহাঁইৰ কিতাপ, লক্ষ্মীনাথ বেজবৰুৱাৰ মহাত্মা গান্ধীৰ আত্মজীৱনী, আব্দুল কালামৰ কিতাপসমূহ, মামনি ৰয়ছম গোস্বামীৰ কিতাপ, ষ্টিফেন হকিঙৰ বায়োগ্ৰাফী, অনুৰাধা শৰ্মা পূজাৰী আৰু এনে সুবিখ্যাত ব্যক্তিৰ লেখনি মই সংগ্ৰহ কৰি ৰাখিছোঁ। তো দোস্তো, ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে লাইক কৰি কমেণ্টত মোক সুপৰামৰ্শ দিব, লগতে ভিডিঅ'টো শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।